মানেইতো প্ৰাপ্তি নহয়। থাককচোন কিছুমান আৱেগ আধৰুৱা হৈ। কেতিয়াবা আধৰুৱা আৱেগখিনিক বুকুত সামৰি লৈও ভাল লাগে। এই যে কোনোবাই কয় জোনটোলৈ চোৱাচোন, এই যে হঠাতে কয় গান এটা পঠাওঁ শুনাচোন, এই যে কোনোবাই কিবা এটা ভিডিঅ' মেনশ্যন কৰি কয় চোৱাচোন, কিবা এটা মোহ জাগে এই মানুহখিনিলৈ। ব্যস্ত পৃথিৱী, ব্যস্ত সময়, কোনো ক'তো কাৰো বাবে ৰৈ নাথাকে। ৰং সলোৱা পৃথিৱীত তেওঁলোকে ভাল পোৱাৰ ৰং সিঁচিব। তোমাৰ কথা ভাবিলেই বুকুৰ ফুলৰ সুভাষ বিয়পি পৰে। তোমাৰ হাঁহিতেই ভাল পোৱা জাগে উকা হৃদয়ত। কোনে কয় আঘাতৰ বাবে অস্ত্ৰৰ প্ৰয়োজন? তোমাৰ মৌমিঠা হাঁহিটোলৈ কেতিয়াবা মন কৰিছানে? কেতিয়াবা দাপোনত মৌমিঠা হাঁহিটোলৈ চাবাচোন। নাজানো তোমাৰ মৌমিঠা হাঁহিৰ ৰহস্যময়তাৰ লয়লা, তথাপিও কিবা এটা ভাল লাগে। তোমাৰ মৌমিঠা হাঁহিয়ে যেন বুকুত বাৰে বাৰে টান পুৰা বজায়, বুকুত যেন বাৰে বাৰে সুৰৰ লয়লাস তোলে। নাজানো এতিয়া মোৰ হৃদয়ত মাথো তোমাৰেই বিজ্ঞাপন, তোমাৰেই উশাহ, তোমাৰেই হাঁহি।